ফেচবুকত কিছুমান নিৰ্দিষ্ট সময়ত কিছুমান বিশেষ ধৰণৰ ফটো যথেষ্ট ভাইৰেল হোৱা আমি দেখিবলৈ পাওঁ। আৰু যেতিয়া এখন ফটো এটা ডিজাইনৰ ফটো যথেষ্ট ভাইৰেল হয় তেতিয়া আমি নিশ্চয় সেই ফটোখন কপি কৰি তাৰ ডিজাইন কপি কৰি হয়তো আমিও নিশ্চয় আমি ফেচবুকত আপলোড কৰোঁ বা আমাৰ ফ্ৰেণ্ডসকলেও আপলোড কৰা আমি দেখা পাওঁ। আমি যদি আলোচনা কৰোঁ যে কৰোনাৰ কাৰণে যেতিয়া ভাৰতবৰ্ষত প্ৰথম লকডাউনৰ ষ্টাৰ্ট হৈছিলে তাৰ কেইদিনমানৰ পাছত এখন ফটো যথেষ্ট ফেচবুকত ভাইৰেল হোৱা দেখিবলৈ পোৱা গৈছিল। আৰু সেই ফটোখন হৈছে ঠিক এনেকুৱা ধৰণৰ। আমি আমাৰ নিজৰ নামটো অসমীয়াত লিখি তাক ডিজাইন কৰি এডিটিং কৰি আমি ফেচবুকত আপলোড কৰিছিলোঁ। আৰু সেই সময়ত এই ফটোখন যথেষ্ট ভাইৰেল হোৱা দেখিবলৈ পোৱা গৈছিল। আপুনি যদি নিজেও এডিট কৰিব পৰা নাছিলে তেতিয়াহ'লে হয়তো আপুনি ফ্ৰেণ্ডক কৈ হ'লেও ফটোখন বনাই আপুনি ফেচবুকত আপলোড কৰিছিলে। আৰু সেইটো সময়ত এই ফটোখন ট্ৰেণ্ডত আছিলে, যথেষ্ট ভাইৰেল হোৱা দেখিবলৈ পোৱা গৈছিলে। আৰু তাৰ পাছত ঠিক কেইদিনমানৰ পাছত আৰু এখন ফটো ফেচবুকত ভাইৰেল হৈছিলে আৰু সেই ফটোখন হৈছে ঠিক এনেকুৱা ধৰণৰ। আমি আমাৰ যিখিনি কাপোৰ আমি পিন্ধিছিলোঁ, পিন্ধা আছে ফটোবিলাকত, তাৰ লগত কাপোৰৰ লগত মেটচ হোৱাকৈ কিছুমান ফুল আমি কম্বাইন কৰি আমি ফেচবুকত আপলোড কৰিছিলোঁ। এই ফটোখন আপুনি যদি আপলোড কৰা নাছিলে হয়তো আপোনালোকৰ ফ্ৰেণ্ডসকলক আপলোড কৰা আপুনি নিশ্চয় দেখা পাইছিলে। ঠিক তেনেকৈ প্ৰত্যেকটো সময়ত কিছুমান নিৰ্দিষ্ট সময়ত কিছুমান ফটো ফেচবুকত ভাইৰেল হোৱা দেখিবলৈ পোৱা যায়। আৰু বৰ্তমান সময়তো এখন ফটো ফেচবুকত যথেষ্ট ভাইৰেল হোৱা দেখিবলৈ পোৱা গৈ আছে আৰু সেই ফটোখন হৈছে ঠিক এনেকুৱা ধৰণৰ। আপুনি যদি ফটোখনত যদি মন কৰে আপুনি হয়তো ভাবিব যে ফটোখন বনাবলৈ আপোনাক যথেষ্ট সময়ৰ প্ৰয়োজন হ'ব, ইয়াৰ বেকগ্ৰাউণ্ড ইৰেজ কৰিব লাগিব, ইয়াত যিটো শ্বেপ আছে শ্বেপত আপোনাৰ ফটোখন এডজাষ্ট কৰিব লাগিব। যদি আপুনি মই ভবাৰ দৰে আপুনিও ভাবিছে তেতিয়াহ'লে আপুনি সম্পূৰ্ণ ভুল ভাবিছে, কাৰণ এই ফটোখন বনোৱাটো যথেষ্ট ইজি, একদম ইজি হয়। আপুনি মাত্ৰ 1 মিনিটৰ ভিতৰত আপুনি ফটোখন বনাব পাৰিব আৰু জাষ্ট আপুনি এটা ক্লিক কৰিলে হ'ল। এটা ক্লিক কৰাৰ লগে লগে আপোনাৰ ফটোখন নিজে নিজে অট'মেটিকেলি বেকগ্ৰাউণ্ড ইৰেজ হৈ নিজে নিজে অট'মেটিকেলি শ্বেপটোত এডজাষ্ট হৈ আপোনাৰ কাৰণে ৰেডি হ'ব আৰু আপুনি আপলোড কৰিব পাৰিব। তো কেনেকৈ আপুনি ফটোখন বনাব তাক লৈ এই ভিডিঅ'টোত আলোচনা কৰিম। চ' নমস্কাৰ বন্ধুসকল, মোৰ নাম হৈছে জাহিৰ আহমেদ, আছামিজ পাঠশালা ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এই ফটোখন বনাবৰ কাৰণে আপোনালোকক এটা এপ্লিকেশ্যনৰ প্ৰয়োজন হ'ব আৰু সেই এপ্লিকেশ্যনটো আপোনালোকে প্লে ষ্ট'ৰত ফ্ৰীত আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। চ' চিম্পলি আপোনালোকে প্লে ষ্ট'ৰটো অ'পেন কৰিব আৰু প্লে ষ্ট'ৰত আপোনালোকে চাৰ্চ কৰিব ফটো লেব। আৰু ইয়াতে এইটো 1 নম্বৰত এইটো যিটো আপোনালোকে এপ্লিকেশ্যন দেখিবলৈ পাব এই এপ্লিকেশ্যনটো আপোনালোকে ডাউনলোড কৰি ল'ব। চ' মোৰ অলৰেডি এইটো এপ্লিকেশ্যন ডাউনলোড হৈ আছে। চ' মই ইয়াক ডাউনলোড আৰু নকৰোঁ, মই ইয়াক চিম্পলি অ'পেন কৰি ল'ম। অ'পেন কৰাৰ পাছত প্ৰথমতে আপোনালোকৰ এনেকুৱা এখন ইণ্টাৰফেচ আহিব। চ' ইয়াক আপুনি যিটো ট্ৰেণ্ডিং অপশ্যন আছে এই ট্ৰেণ্ডিং অপশ্যনত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত সেইকেইখন ফটো ইয়াত শ্ব' কৰিব যিকেইখন ফটো বৰ্তমান ট্ৰেণ্ডত আছে। চ' ইয়াত এখন 2য় নম্বৰ ফটোখন আপোনালোকে যিখন দেখিবলৈ পাইছে এই ফটোখনত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত সেইখন ফটোত ক্লিক কৰিব যিখন ফটো আপুনি এডিট কৰিবলৈ বিচাৰিছে। মই এই ফটোখন ইয়াত ক্লিক কৰি লৈছোঁ। ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াত যিকেইটা ইয়াত ক্ৰপৰ অপশ্যন আছে সেই ক্ৰপৰ অপশ্যনত যাব। ক্ৰপৰ অপশ্যনত গৈ আপুনি ফটোখন চিম্পলি এডজাষ্ট কৰি ল'ব। এডজাষ্ট কৰি ইয়াত যিটো গ্ৰীণ বটম আছে এই বটমটো আপোনালোকে টাচ কৰিব। টাচ কৰাৰ পাছত অট'মেটিকেলি আপোনাৰ ফটোখন প্ৰচেছিং হ'ব, তাৰমানে ফটোখনৰ যিটো বেকগ্ৰাউণ্ড আছে অট'মেটিকেলি ইৰেজ হ'ব। আৰু এইখন আপোনালোকে দেখিবলৈ পাইছে যে ফটোখন অট'মেটিকেলি এডিট হৈ গ'ল। মই ইয়াত একো কৰা নাই, মই ইয়াত বেকগ্ৰাউণ্ডো ইৰেজ নাই কৰা আৰু ফটোখন মই এডজাষ্টো কৰা নাই। চ' আপোনালোকে চিম্পলি ফটোখন ছেভ কৰি ল'ব আৰু ইয়াত এই গ্ৰীণ যিটো প্লাছ বটম আছে এই প্লাছ বটমত আৰু কেইটামান অপশ্যন আছে। ইয়াত আপোনালোকে বিভিন্ন ধৰণৰ ইফেক্ট আপোনালোকে লগাব পাৰে। চ' মই ফটোখন চিম্পলি ছেভ কৰি লৈছোঁ। ইয়াত এইটো যিটো শ্বেয়াৰৰ যিটো বটম আছে এই বটমটোত আপোনালোকে চিম্পলি ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত এইটো যিটো ডাউনলোডৰ অপশ্যন আছে এই ডাউনলোডৰ অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। ডাউনলোডৰ অপশ্যনটোত ক্লিক কৰি দিয়াৰ পাছত ফটোখন আপোনালোকৰ চিম্পলি ছেভ হৈ যাব। কিন্তু ইয়াত ফটোখনত যিটো এটা ৱাটাৰমাৰ্ক এটা আহি থাকে ফটো লেবৰ, আপুনি যদি ভাবে এই ফটোখনৰ ৱাটাৰমাৰ্কটো আপোনালোকে আঁতৰাব পাৰে। তাৰ কাৰণে আপোনালোকে কি কৰিব, চিম্পলি আপোনালোকৰ ফটোখন অ'পেন কৰিব। এইখন আপোনালোকে দেখিবলৈ পাইছে ফটোখনত এটা ৱাটাৰমাৰ্ক লাগি আছে। হয়তো এনেকৈ আপোনালোকে ফেচবুকত আপলোড কৰিবলৈ হয়তো আপোনালোকৰ বেয়াও লাগিব পাৰে। চ' ইয়াৰ কাৰণে এটা উপায় আছে, আপোনালোকে কি কৰিব, আপোনালোকৰ মোবাইলত যদি পিকচাৰ্ট এপছটো আছে চ' সেই এপছটোত আপুনি এই ফটোখন অ'পেন কৰি ল'ব।
আৰু এখন পিকচাৰটোত ওপেন হোৱাৰ পাছত আপোনালোকে এইটো যিটো টুলছ অপশ্যনটো আছে এই টুলছ অপশ্যনত যাব আৰু ইয়াত যিটো সিলেকশ্যন বুলি যিটো অপশ্যন আছে সেই সিলেকশ্যন অপশ্যনটোত আপোনালোকে ক্লিক কৰিব ক্লিক কৰি লেফ্ট সাইডে এটুকুৰ জায়গাত আপোনালোকে অলপ জায়গা কপি কৰিব সিলেক্ট কৰিব সিলেক্ট কৰাৰ পাছত এইটো ওপৰত যিটো কপি বুলি অপশ্যন আছে কপি অপশ্যনটোত আপোনালোকে ক্লিক কৰিব আৰু পেষ্ট বুলি যিটো অপশ্যন আছে পেষ্টটোত ক্লিক কৰিব আৰু এই যিটো কপি হ'ল এই পাৰ্টিকুলাৰ জায়গাটুকুৰ আনি এই যিটো ইয়াত ৱাটাৰমাৰ্ক আছে এই ৱাটাৰমাৰ্কটোত আপোনালোকে সিম্পলি বহাই দিব এতিয়া চাওক আপোনাৰ ৱাটাৰমাৰ্ক যিটো লাগি আছিল এই ৱাটাৰমাৰ্কটো আঁতৰি গৈছে আৰু ইয়াত আপোনালোকে ফটোখন অলপ এডজাস্টো কৰি ল'ব পাৰিব ইয়াত টুলছত যাব টুলছত গৈ এডজাস্টত যাব এডজাস্টত গৈ পেলাই আপুনি ইয়াত ফটোখন অলপ এডজাস্ট কৰি ল'ব পাৰে আৰু আপোনালোকে দেখিবলৈ অলপ ধুনীয়া হ'ব স্যাচুৰেশনটো মই অলপ বঢ়াই দিছোঁ আৰু এনেকৈ আপোনালোকৰ ফটো লেবতকৈ অলপ ফটোখন দেখিবলৈ অলপ ভাল হ'ব এটা যদি আপোনালোকে চাই যে আগতকে ফটোখন দেখিবলৈ যথেষ্ট ভাল হৈছে সো ইয়াক ফটোখন আপোনালোকে সিম্পলি সেভ কৰি ল'ব সো ফাইনালি আমাৰ ফটোখন এডিটিং হ'ল এখন আপোনালোকে দেখিবলৈ পাইছে এখন ফটো লেবত যেটো আমি এডিটিং কৰিছিলো সেইখন ফটো হয় আৰু মই পিকচাৰটো ফটোখন আপোনালোকক দেখুৱাবলৈ বিচাৰিম এইখন হৈছে পিকচাৰত এডিটিং কৰা ফটোখন সো এনেকৈ আপোনালোকে মোবাইলতে মাত্ৰ 1 মিনিটৰ ভিতৰত আপোনালোকে ফটোখন এডিটিং কৰিব পাৰিব সো আপোনালোকে গম পালে যে কেনেকৈ আপুনি এই ফটোখন মাত্ৰ 1 মিনিটৰ ভিতৰত আপুনি নিজে এডিট কৰিব পাৰিব নিজে বনাই ল'ব পাৰিব যেহেতু সিজনৰ ফল আৰু সিজনৰ পাচলি হেতু সিজনতে খাই ভাল লাগে ঠিক তেনেদৰে এতিয়া ফেসবুকত যেটো ট্ৰেন্ড চলি আছে এই ট্ৰেন্ডৰ আপোনালোকে ফায়দা উঠাওক কাৰণ কেলে এটো ট্ৰেন্ডটো শেষ হৈ যোৱাৰ পাছত যদি এনেকুৱা ফটো আপুনি পাছলৈ আপলোড কৰে হয়তো এতিয়া যিমান সমাদৰ পাব তেতিয়া হয়তো হিমান সমাদৰ আপুনি নাপাব লাইক কমেন্ট নাপাব সো ইয়াৰ আপোনালোকে ফায়দা উঠাওক তো আশা কৰিছো আপোনালোকে ভিডিওটো চাই ভাল পালে যদি ভিডিওটো চাই ভাল পালে তেন্তে ভিডিওটো লাইক কৰিব যিমান পাৰে শেয়াৰ কৰিব আৰু যদি চেনেলটো নতুনকৈ সোমাইছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো লগ পাম এনেকুৱা আৰু এটা নতুন ইন্টাৰেষ্টিং ভিডিওৰ সৈতে তেতিয়ালৈ মই বিদায় লৈছো জয় হিন্দ জয় অসম